নমস্কাৰ বন্ধুসকল অসমৰ বিহু উৎসৱৰ বিষয়ে জানো আহক Where is the Bihu festival celebrated? Assam বিহু উৎসৱ ক'ত পালন কৰা হয় অসমত What are the three types of Bihu? বহাগ বিহু or ৰঙালী বিহু কাতি বিহু or কঙালী বিহু মাঘ বিহু or ভোগালী বিহু তিনি ধৰণৰ বিহু কি বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘ বিহু বা ভোগালী বিহু When is বহাগ বিহু celebrated in Assam? Mid-April দুমাহী of চ'ত and বহাগ এপ্ৰিল মাহৰ মাজ ভাগত অৰ্থাৎ চ'ত আৰু বহাগৰ দুমাহীৰ দিনা বহাগ বিহু পালন কৰা হয় How many types of বহাগ বিহু are there? 7 types গৰু বিহু মানুহ বিহু গোসাই বিহু তাতসল বিহু নাঙল বিহু কুটুম বিহু or চেনেহী বিহু চেৰা বিহু বহাগ বিহু কেই প্ৰকাৰৰ 7 প্ৰকাৰৰ গৰু বিহু মানুহ বিহু গোসাই বিহু তাতশালৰ বিহু নাঙল বিহু কুটুম বিহু বা চেনেহী বিহু আৰু চেৰা বিহু What is Husori? Husori is a folk literature of Assam. It is an indispensable part of Bohag Bihu. It is sung on the very first day of Bihu. On this day, young men under the guidance of the elders go home to home of villagers and sing a Bihu song. Husori অসমৰ লোকসাহিত্য ই বহাগ বিহুৰ এক অপৰিহাৰ্য অংগ বহাগৰ প্ৰথম দিনা গাঁৱৰ ডেকাসকলে বয়োজ্যেষ্ঠসকলৰ তত্ত্বাৱধানত গাঁৱৰ লোকসকলৰ ঘৰে ঘৰে গৈ বিহু গীত গাই হুঁচৰি পৰিৱেশন কৰে What are the musical instruments played in Bihu dance? ঢোল, পেঁপা, গগনা, বাঁহী, তাল, সুতুলি, টকা বিহু নৃত্যত বজোৱা বাদ্যযন্ত্ৰসমূহ কি ঢোল, পেঁপা, গগনা, বাঁহী, তাল, সুতুলি আৰু টকা What are the dresses of Bihu dance? Male, ধুতি, কামিজ, গামোচা, টঙালি, হাজতি Female, মুগা মেখেলা, মুগা চাদৰ, ৰিহা, চোলা, হাজতি বিহু নৃত্যত পৰিধান কৰা সাজপাৰসমূহ কি পুৰুষ ধুতি, কামিজ, গামোচা, টঙালি আৰু হাজতি মহিলা মুগাৰ মেখেলা, মুগাৰ চাদৰ বা ৰিহা, চোলা, হাজতি How many types of gogana are there? 2 types. Male, ramdhan gogana. Female, lahori gogana. Gogana কেই প্ৰকাৰৰ 2 প্ৰকাৰৰ পুৰুষে ব্যৱহাৰ কৰা গগনাবিধ হৈছে ৰামধন গগনা আৰু মহিলাসকলে ব্যৱহাৰ কৰা গগনাবিধ হৈছে লাহৰি গগনা Name some Assamese traditional jewelry. লোকাপাৰো, কেৰু, থুৰিয়া, জাংফাই, সোনা और মাকৰি, গোলপটা, সাচৰি, জোনবিৰি, ঢোলবিৰি, দগদুগি, বিৰিমণি, মুকুটামণি, চিলিখামণি, পোৱালমণি, বেনা, গেজেৰা, গামখাৰু, মুঠিখাৰু কেইবিধমান অসমীয়া পৰম্পৰাগত অলংকাৰৰ নাম হৈছে লোকপাৰ, কেৰু, থুৰিয়া, জাংফাই, সোণা বা মাকৰি, গলপতা, সাতসৰী, জোনবিৰি, ঢোলবিৰি, দুগদুগি, বিৰিমণি, মুকুটামণি, শিলিখামণি, পোৱালমণি, বেনা, গেজেৰা, গামখাৰু আৰু মুঠিখাৰু When is Kati Bihu celebrated in Assam? Mid-October, দুমাহী of Ahina and Kati কাতি বিহু কেতিয়া পালন কৰা হয় অক্টোবৰ মাহৰ মধ্যভাগত অৰ্থাৎ আহিন আৰু কাতিৰ দুমাহীৰ দিনা What is Akashbanti? Akashbanti are the lamps made from bamboo pole. Kati Bihu is also related with the lightning of Akashbanti. Akashbanti কি? Akashbanti হৈছে এবিধ বাঁহেৰে তৈয়াৰী চাকি ই কাতি বিহুৰ লগত জড়িত When is Magh Bihu celebrated in Assam? Mid-January on the last day of Push, Makar Sankranti. Magh Bihu কেতিয়া পালন কৰা হয় জানুৱাৰী মাহৰ মধ্যভাগত অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটোত মকৰ সংক্ৰান্তিৰ দিনা What is Mahkarai? Mahkarai is a combination of roasted bora rice, black gram, sesame and pieces of ginger. Mahkarai কি? Mahkarai হৈছে ভজা বৰা চাউল, মাটিমাহ, তিল আৰু আদাৰ টুকুৰাৰ এবিধ মিশ্ৰণ ই
মাঘ বিহুত খোৱা অসমৰ এক পৰম্পৰাগত খাদ্য। What is Meji? Meji is closely associated with Magh Bihu and it consists of burning temple-like structures made of bamboo, straw and dried banana leaves in the empty harvested paddy fields. মেজি কি? মেজি হৈছে মাঘ বিহুৰ লগত জড়িত উদং ধাননি পথাৰত বাঁহ, খেৰ আৰু শুকান কলগছৰ পাতেৰে তৈয়াৰ কৰা এবিধ গঠন। মাঘ বিহুৰ দিনা ৰাতিপুৱা এই মেজি জ্বলাই অগ্নি দেৱতাক প্ৰণাম কৰা হয়। What are the local sports and games played in Magh Bihu? Egg fight, buffalo fight, nightingale fight, cock fight, etc. মাঘ বিহুৰ সময়ত স্থানীয় বা পৰম্পৰাগতভাৱে খেলা খেলসমূহ কি কি? কণী যুঁজ, ম'হৰ যুঁজ, বুলবুলি চৰাই যুঁজ আৰু কুকুৰা যুঁজ। তলৰ চিত্ৰত মুঠিখাৰু, ম'হ যুঁজ, সুতুলি, দুগদুগী, থুৰীয়া আৰু মেজিৰ ছবিসমূহ দেখুওৱা হৈছে। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।